মৰমৰ বন্ধু বান্ধৱীলৈ স্বাগতম জনাই পুনৰ আমি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিহেতু ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে, যিহেতু এজন আমাৰ জনপ্ৰিয় ইউটিউবাৰৰ ওপৰত হ'বলৈ গৈছে। যিহেতু বহুতেই সুন্দৰ আনকমন ধৰে মানে ভিডিঅ'কেইটা বনাই আছিলে। যিহেতু সেই ভিডিঅ'কেইটা চাই পিনে আমাৰ ইমানে সুখী মনোৰঞ্জন দিছে, আমাক মানে ক'বলৈ ভাষা নাই। যিহেতু তাৰ ভিডিঅ'টো চোৱাৰ লগে লগে এটা আমাৰ ফিলিংছ আহি যায় গাত, আৰু সেই ফিলিংছটো কি চিষ্টেমত আহে আৰু ইয়াৰ ভিডিঅ'টো অকণমান চাই লওক। যিহেতু চাই ল'লে আপোনালোকে বুজিয়ে পাব নিজেই। अब मैं B-Boy Studios में वीडियोस नहीं डाल सकता है गाइस, और अब एक स्ट्राइक आ गया ना, मेरे चैनल ही टर्मिनेट कर देगा YouTube। तो गाइस आप सभी को मेरे एक नई YouTube चैनल में स्वागत करते हैं। আপোনালোকে নিজে কাণে শুনিলে। আৰু যিহেতু B-Boyৰ নতুন এটা ইউটিউব চেনেল খুলিছে, যিহেতু B-Boy01, সেইখন চেনেলটো পূৰা সুন্দৰকৈ আপোনালোকে আকৌ পুনৰবাৰ সুন্দৰকৈ ধৰক না ছাপোৰ্ট কৰক, আৰু ইয়াতকৈ আনকমন ভিডিঅ' বনাব বুলি আশা ৰাখিছোঁ ইয়াৰ ওপৰত। কিয় ইয়াৰ বহুত টেলেণ্ট আছে, টেলেণ্টৰ কোনো অভাৱ নাই, আৰু আশা কৰিছোঁ পূৰা সুন্দৰকৈ বুজিয়ে পাইছে। আপোনালোকে সুন্দৰকৈ B-Boyৰ আগৰ ধৰে পূৰা ফুল ছাপোৰ্ট কৰক। যিহেতু সেয়াৰ মানে যি ইউটিউব চেনেলটো আছে আগত মানে ষ্ট্ৰাইক লাগি গৈছে, যিহেতু তিনিটা লাগি গৈছে অলৰেডি, আৰু এটা লাগিলে ধৰক না ইয়াৰ ডিলেট হৈ যাব পাৰে সেই চেনেলটো, পুৰণা চেনেলটো যিটো মেইন চেনেল আছিলে তাৰ B-Boys বুলি। যিহেতু এতিয়া B-Boy যিটো 01 আছে সেইটো অলৰেডি নিউ এটা পেজ খুলিছে ইউটিউবত আহিছে, যিহেতু সেইখন পূৰা ফুল ছাপোৰ্ট কৰক, আৰু আশা কৰিছোঁ বুজিয়ে পাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আমি অলৰেডি আমাৰ যিটো ভিডিঅ'কেইটা আছিলে সেইকেইটা ভিডিঅ' ইয়াৰ পিছত পাই যাব, এটা চিৰিয়েল পাই যাব, আৰু আশা কৰিছোঁ বুজিয়ে পাইছে। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।